নমস্কাৰ, আপোনালোক সকলোকে মোৰ হিমাদ্ৰী ব্লগ ফ্ৰম আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মইনো আজৰি সময়ত কি কৰোঁ তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। আহকচোন চাওঁ। আপোনালোকে চাগে ভিডিঅ'টো চাই অলপ ধৰিব পাৰিছে মই কি কৰিবলৈ লৈছোঁ। মই আজি ইন্দ্ৰমালতী ফুল কেইজোপামান ৰুওঁ বুলি ভাবিলোঁ। মই অকলে নহয় অৱশ্যে, ভণ্টি আৰু মই দুজনে লগ লাগি। তো চাওকচোন ফুলবোৰ ৰোৱাৰ পৰা কেনেকৈনো ডাঙৰ হ'ল আৰু ডাঙৰ হৈ কেনেকুৱা ফুল ফুলিলে, কেনেকুৱা কালাৰৰ হ'ল ফুলবিলাক চাব। আৰু চাই যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা দিবলৈ নাপাহৰিব। ৰোৱা 10 দিনমানৰ পাছত অলপ ডাঙৰ হৈছে আৰু অলপ এটা দুটাকৈ কলি আহিবলৈ লৈছে। মই ইয়াত ৰোৱাৰ 2 দিনমানৰ পাছত গোবৰ পানী অলপ ফুলৰ গুৰিত দি দিছিলোঁ। এয়া ৰোৱাৰ 15 দিনমানৰ পাছত কলি আহিছে আৰু ফুলবোৰ ফুলিবগৈ আৰু ফাইনেলি ফুলবিলাক ফুলিবলৈ লৈছে। সেইকাৰণে টাববিলাক আগফালে লৈ আহিলোঁ। সেয়া দেখিছে নহয়, কলিটো মেল খাইছে অলপ। সেয়া ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে আৰু বহুতখিনি ফুলিবলৈ বাকী আছে, তথাপিতো ফুলিছে আৰু বহুতখিনি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।